Welcome back to my YouTube channel. Video start কৰিছো আইকো বনাবলৈ আকৌ ভাও আছে এতিয়া মানে এনে ঘৰতে ভাবিলো মানে ভিডিওটো start কৰো বডি লিব পৰাও নাই যে আজি সন্ধ্যামান লাগিছে কেছ অফিসত এটা বাৰটা বাজিব হ'ল গতিকে এতিয়া আকৌ শুবই লৈছো মই ভাবিলো এনে জাস্ট ভিডিওটো মানে start কৰি থাকো মানে কিবা এটা start কৰিলেহে মানে কন্টিনিউ কৰা হয় নহলে তেনেকৈ থাকিয়ে যায় গতিকে চাও কিমান আকৌ কি কৰিব পাৰো আপোনালোকে সহায় কৰিব বুলি মই আশা ৰাখিলো আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই হেলে সাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে আমাৰ পৰা আছে তেওঁলোকক বহুত ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰাৰ কাৰণে একদম কমপ্লিট এবছৰ আপোনালোকৰ ভিডিও নবনাও গতিকে চাওঁচোন কি হয় আৰু একেখিনিকে ময়ো আমাৰ চাই বেয়া পাওঁ বিজয় চাই বেয়া পাওঁ আকৌ মই মানে নিজে কেনেকৈ কৰিম তেনেকুৱা নিচিনা হয় এয়া চন্দ্ৰগ্ৰহণৰ টাইমত আমি বাহিৰতে ৰৈ আছো আৰু চাবলৈ আৰু কেনেকুৱানো লাগে কি লাগে ভাইটি মই আৰু পাপা মা দুটো অলৰেডি শুয়ে গ'ল মই ভাল আৰু আপোনালোকক একদম ফ্লেছ লাইট মানে জ্বলাই দেখাব লৈছোঁ আকৌ জিলিকিব বাৰু যেন তেন অকণমান ওলাইছে বাকী এইটো চব কাৰ ফালে কেনেকুৱা দেখিছে জনাব আমাৰ ফালে এনেকুৱাই দেখিছে বহুত ৰঙা দেখা নাই বাট অকণমান ৰঙা নিচিনা দেখিছে আৰু বহুতে কয় খালী চকুৰে চাব নাপায় চশমা পিন্ধি ল'ব লাগে এণ্ড টেন মানে চবৰে মানে বেলেগ বেলেগ কথা আৰু নাজানো বাৰু কেনেকুৱা মানে কি কৰিব লাগে বা মানে এনেকৈ খালী চকুৰে চাব লাগেও বা নালাগে কিন্তু আমি জানো যে সূৰ্যগ্ৰহণহে মানে চাব নাপায় নাজানো বাৰু এতিয়া হ'বও পাৰে সেইটো কথা মই ইমান ভালকৈ নাজানো কিন্তু মই যিটো জানো মই সেইটোহে কৈছোঁ আপোনালোকে জনাবচোন কমেণ্টত মানে কেনেকৈ কি হয় বা কি কৰিব লাগে নালাগে তাৰ পিছদিনাখনি আমি যাব ওলালোঁ হস্পিটেল যিহেতু পাপাৰ চেকআপ আছিলে কেইদিনমানৰ আগত পাপাৰ গাটো একদম ভাল নাছিলে গেছে বহুত দিগদাৰ কৰিছিলে তো সেইকাৰণে আমি মানে হস্পিটেলত কেইদিনমান ৰাখিব লগা হ'ল খোৱা বোৱাবোৰ এনেকৈ অকণমান বাচিবলৈ দিছিলে আৰু তাৰ কেইদিনমানৰ পিছতে মানে চেকআপলৈ মাতিছিলে তাৰপৰা আজি সেই ডেটটো পৰিলে গতিকে পাপাই মই যাবলৈ ওলাইছোঁ ভাইটি যিহেতু নায়েই আৰু মা ঘৰত থাকিব আৰু এই বতৰটো পূৰা ৰ'দ আগবেলা একদম ৰাতিপুৱা শুই উঠোঁতে একদম ডাৱৰীয়া হৈ আছিলে এতিয়া পূৰা ৰ'দ অলপ পাছত দেখিব আকৌ বৰষুণ দিব বৰষুণ দিয়াৰ পিছতে বৰষুণ দিও থাকিব লগতে আকৌ ৰ'দডালো ওলাব পিছত মোৰ কেইখনমান কাগজো উলিয়াবলগীয়া আছিলে আৰু পাপাৰ মানে হস্পিটেলত যিমানখিনি খৰচ হ'ল পাপাৰ অফিচত মানে জমা দিব লাগিব এচেঞ্চিয়েল এইবোৰ কাগজ বনাব লাগিব যিহেতু সেইকাৰণে মই বহু কাগজো উলিয়াই ল'লোঁ আংকলৰ দোকানতে এজন আংকল চিনাকিয়ে মই আগৰ স্কুলৰ পৰাই চিনি পাওঁ যি ওলাব লগা থাকে মই তেওঁৰ দোকানতে ওলাওঁ তাৰপিছত হস্পিটেল পালোঁগৈ গৈ তাত ডক্টৰে ভালকৈ চাই মেলি টেষ্ট কেইটামান কৰিব দিলে সেই টেষ্ট কেইটা চাইহে ক'ব কি হৈছে তাৰপৰা এয়া আমি বাবাক ব্লাড দিলোঁ তাৰপিছত আৰু ৰিপৰ্ট 2টা বজাত আহিব বুলি কৈছে আমি 2টা বজাত নাহোঁ একেবাৰে গধূলি সময়তে আহিম যিহেতু ডক্টৰ 2টা বজাত যায়গৈ ব্ৰেক থাকে সেইটো টাইমত বেলেগ ডক্টৰ থাকে বাট আমি যোনজনক দেখুৱাইছোঁ সেইজন যায়গৈ সেইকাৰণে আমি আৰু একেবাৰে গধূলি 6:30মান বজাত আহিম আৰু একেবাৰে ৰিপৰ্টটো লৈ দেখুৱাই আহিম বুলি ভাবিছোঁ তাৰপৰা মই গৈ আইচক্ৰীম এটা কিনিলোঁ আইচক্ৰীমটোৰ অৱস্থাটো চাওকচোন গলি পেলানি কেনেকুৱা হৈ আছে তাৰপৰা পাপাই চাৰিআলিতে মাছ ল'লে যিহেতু পাপাৰ খোৱা বোৱাবোৰ মানে অলপমান ডক্টৰে মানে চাই চিতি খাব কৈছে আৰু চব খাব কোৱা নাই বইল খাই আছে যিহেতু সেইকাৰণে পাপাই মাছ ল'লে সৰু মাছ তাৰপৰা সেয়া মানে এনেকৈ পাতত দি আৰু খাব তেনেকৈ আৰু সেয়া বাকী এতিয়া আহিয়ে দেখিছেনে পাপা একদম মাছ বচাত লাগি গৈছে ময়ো মানে এনেই আৰু ওচৰত চাইছোঁ তাৰপৰা এইখিনি দেখিছেনে টেবলেটছ কিমানখিনি আছে ডক্টৰে কৈছে যে ৰিপৰ্টখন চাইহে ক'ব চেঞ্জ হ'ব নে কি হ'ব গতিকে ময়ো চাই লৈছোঁ কি মানে দৰৱ আৰু মানে বাকী আছে যদি মানে ডক্টৰে চেঞ্জ কৰি দিয়ে দৰৱখিনি আকৌ থকাখিনি মই মানে য'ৰ পৰা কিনিছোঁ মানে তাত মানে সেইখিনি দি পেলাই এক্সচেঞ্জ কৰি মানে দৰৱ কিনি আনিব লাগিব কাৰণ এইখিনিতো মানে ভালেমানখিনি গৈছে পইচা এনেইতো এইখিনি থৈ দিব নোৱাৰোঁ গতিকে মানে যদি মানে সলনি কৰা চেঞ্জ কৰিব লাগিব তাৰপিছত আমি গধূলি আকৌ ওলালোঁ ডক্টৰৰ তাত যাবলৈ এয়া মানে পাপাৰ মানে ততেই নাই যাবলৈ মই কৈছোঁ যে 6:30মান বজাত আহিব ডক্টৰ আমি দেৰিকৈ যাম 5:30 ওলাই মেলি আজৰি তাৰপৰা মইনো কি ক'ম আৰু মই ওলাই গ'লোঁ সেয়া ডক্টৰ অহাই নাই তাৰপিছত আমি আহি আকৌ গাড়ীতে বহি আছোঁ বাহিৰত যিহেতু ডক্টৰ আহিব তেতিয়া সোমাই যাম আৰু এনেও ভিতৰত আৰু পেচেণ্টখিনি দেখি থাকিলেও ইমান মানে মনটো ভাল নালাগে সেইকাৰণে মানে গাড়ীতে আহি বহি আছোঁ আহি তাৰপৰা অলপ সময় পাছত ডক্টৰ আহি পালেহি 4:30মান বজাত ৰিপৰ্টখনো দিলে ৰিপৰ্টখনো চব ঠিকে আছে ডক্টৰে চাই মেলি ক'লে দৰৱবোৰ চেঞ্জ নকৰিলে যদি চেঞ্জ কৰিলেহেঁতেন তেতিয়া আমি আকৌ টাউন গৈ মানে সেইখিনি দৰৱ আকৌ হেৰি কৰিব লগা হ'লহেঁতেন ঘৰৰ বজাৰ কেইটামানো কৰিব লগা আছিলে গতিকে ঘৰৰ বজাৰ কেইটামান কৰি আৰু তেনেকৈ আৰু ঘৰলৈ গুচি আহিলোঁ আৰু এনেকৈ পাৰ হ'ল আৰু আজিৰ দিনটো
ভিডিঅ'টো বাকী ভিডিঅ'সমূহ চাই আপুনি কেনেকুৱা পায় জনাব এতিয়া ভাবিলোঁ অলপমান স্কিন কেয়াৰ কৰি লওঁ যিহেতু বহুত দিন কৰা হোৱা নাই মই ৰিচেণ্টলি ফক্সটেইলৰ এইটো পাৰ্পল ক্লে মাস্কটো ইউজ কৰিছোঁ মই পাৰ্চনেলি বহুত ভাল পাইছোঁ ইউজ কৰি মোৰ নিচিনা স্কিন টাইপৰ মানুহ আছে যদি মানে আপোনালোকেও ভাল পাব মোৰ স্কিন টাইপটো মানে অইলি প্লাছ মানে কিবা কম্বিনেশ্যন টাইপৰ মানে গৰম দিনত পূৰা অইলি হয় আৰু ঠাণ্ডা দিনত পূৰা মানে ড্ৰাই আৰু প্লাছ মানে পিম্পলছো হয় আৰু হোৱাইট হেডছো আছে আৰু পটককৈ ছানবাৰ্ণ হয় ইৰিটেশ্যন হ'ব ধৰে গতিকে চাব আপোনালোকৰ স্কিন টাইপটো যদি মোৰ লগত মিলে তেন্তে এইটো ইউজ কৰি চাব এবাৰ বাকী আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু যদিহে ভাল লাগে তেতিয়া নিজৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগতো শ্বেয়াৰ কৰি দিব বাকী নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই